নমস্কাৰ প্ৰিয় বন্ধুসকল, অসমীয়া ৰাশিফল নামৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। 25 মে'ত কোন 5টা ৰাশিৰ ভাগ্য খুলিব, লগতে তেওঁলোকৰ কেনেকুৱা ভাগ্য হ'ব সেই বিষয়ে জানি লওঁ আহক। লগতে আছামিজ এষ্ট্ৰলজি যিকোনো ভিডিঅ' পাবলৈ আমাৰ চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। আহক এতিয়া ভিডিঅ'লৈ আগবাঢ়োঁ। এওঁলোকৰ বিভিন্ন প্ৰকাৰৰ লাভ হোৱা দেখা যাব। আৰ্থিক লাভ হ'ব, লগতে চাকৰি ব্যৱসায়ত উন্নতি হ'ব, আমদানি বাঢ়িব, ব্যৱসায় বৃদ্ধি হ'ব, লগতে পাৰ্টনাৰৰ লগত সম্পৰ্ক মধুৰ হ'ব, লগতে প্ৰেমিক প্ৰেমিকাসকলৰ বেয়া নহয়। ঘৰত সুখৰ পৰিৱেশে বিৰাজ কৰিব। ঘৰখনত মাংগলিক অনুষ্ঠান আয়োজিত হ'ব পাৰে, যাৰ দ্বাৰা ধৰ্ম কৰ্মত তেওঁলোকৰ মন বহিব। বিভিন্ন দিশত সফলতা লাভৰ উপৰি বিভিন্ন কাম হেলাৰঙে কৰিব পাৰিব। চৰকাৰী কাম কাজত সফলতা লাভ কৰিব, সম্পত্তিও লাভ হ'ব পাৰে এই সময়ত, আৰু যান বাহনৰ সুখ লাভ কৰিব তথা ভৌতিক সুবিধা লাভ কৰিব। চাবলৈ গ'লে চাৰিও দিশতে উন্নতি লাভ কৰা দেখা যায়। এই বিষয়ে ভাগ্যশালী ৰাশিকেইটা হৈছে মেষ, ধনু, বৃষ, তুলা আৰু কুম্ভ ৰাশি। বন্ধুসকল, ভিডিঅ'টো যদি ভাল পায় লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব, আৰু সদায় ধৰণৰ ভিডিঅ' পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।